তেজপুৰৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য আৰু অনবদ্য সত্তা হেমন্ত কুমাৰ বৰুৱা আৰু নাই যেন নাইকিয়া হৈ গ'ল তেজপুৰৰ এক চলন্ত এনচাইক্লোপেডিয়া। আজি পুৱা 7:52 শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী লেখক, শিক্ষাবিদ, সমাজ সংগঠক, সংস্কৃতিপ্ৰাণ ব্যক্তিয়ে। শিশুৰ পৰা বৃদ্ধলৈকে আজি সকলো ম্ৰিয়মান। শোকস্তব্ধ তেজপুৰ আজি এইগৰাকী সকলোৰে বুকুৰ আপোন হেমন্ত কুমাৰ বৰুৱাৰ অকাল বিয়োগত। হেমন্ত বৰুৱা মোৰ LP স্কুলৰ পৰা কলেজলৈকে একেলগে পঢ়া বন্ধু আছিলে। অতি নলেগলে লগা বন্ধু, সুখে দুখে কথা পাতি থকা সেই তেখেতৰ আজি বিয়োগ ঘটিছে। আমি সকলোৱে মৰ্মাহত হৈছোঁ। অতি টেলেণ্টেড এজন ব্যক্তি, দৰং কলেজৰ এসময়ৰ বেষ্ট তাৰ্কিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেষ্ট তাৰ্কিক, দৰং কলেজৰ মেগাজিনৰ সম্পাদক আৰু অসমৰ শিক্ষা জগতত, সামাজিক ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি দি পেলাই তেওঁ আজি গুচি গৈছে। তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মোৰ বন্ধু হেমন্ত বৰুৱাৰ বিয়োগত আমি এজন তেজপুৰৰ খুব যোগ্য ব্যক্তি এজন আমি হেৰুৱাইছোঁ। আচলতে আজি এই মুহূৰ্তত আমাৰ ভাষা নাই। তেজপুৰীয়া সমাজ জীৱনৰ কাৰণে আজি এক বিস্তৰ ক্ষতি। তেজপুৰীয়া সমাজ জীৱনৰ ভোটাতৰা হেমন্ত বৰুৱাৰ আজি 7:52 পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰৰ এনেকুৱা এটা অনুষ্ঠান নাই যি অনুষ্ঠানত হেমন্ত বৰুৱাৰ অৱদানেৰে পুষ্ট নহয়। গতিকে হেমন্ত বৰুৱাৰ এই নিধনত যে তেজপুৰীয়া সমাজ ব্যৱস্থা আজি যথেষ্ট মৰ্মাহত হৈছে। গতিকে আমি এই মুহূৰ্তত ভাষা নাই। গতিকে এই মুহূৰ্তত এটাই মাত্ৰ কামনা কৰিম যে হেমন্ত বৰুৱাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লাইফ বিগিনছ এট 60 যিটো আমি কোৱা হয়, সেই 60 বছৰৰ পিছতহে জীৱনটো যে আৰম্ভ হয়, সেইটো তেওঁ খুব গুৰুত্বপূৰ্ণভাৱে অনুভৱ কৰিছিলে। আৰু তাৰপিছত এক নেতৃত্ব, আচলতে আমি 60 বছৰৰ পিছত তেখেতৰ আচল নেতৃত্বটো আমি আচলতে হেৰুৱালোঁ। আৰু সৃষ্টিশীল জগতৰ ক্ষেত্ৰৰ বাবেও এইটো এটা অপূৰণীয় ক্ষতি, যিহেতু তেখেতে যথেষ্টখিনি পৰিকল্পনা কৰিছিলে। মই আজি বাকৰুদ্ধ তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলগীয়া হৈছে। তথাপিও যিহেতু এক বাস্তৱিক সত্য, আমি তাৰ সন্মুখীন হ'বই লাগিব। আৰু তেখেতৰ আজি এই বিদেহ আত্মাৰ মই চিৰশান্তি কামনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।